ষ্ট্ৰেট ফৰৱাৰ্ড কম ভাল বেয়া যিহেতু মই খাইছোঁ মোৰ পইচা দি পেলাই কোনো মোক ইয়াত তেওঁলোকে এড কৰিবলৈ মাতি অনা নাই মই চাই খাবলৈ সোমাই আহিলোঁ ভাল লাগিলে তেওঁলোকৰ ছেটআপটো বস্তুখিনি চাই আৰু মই আগতে কওঁ হেল্ল' ফ্ৰেণ্ডছ মই বিশাল মোৰ চেনেল ৰবিং টেষ্ট বাট বিশাললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ মই পাহৰি গৈছিলোঁ আচলতে ভিডিঅ'টো অন কৰি মই আজি জেগাত আছোঁ বৰ ধুনীয়া এডোখৰ ঠাইত আহিলোঁ খোৱাৰ কাৰণে আচলতে জানেই আৰু মই খাবলৈ আহোঁ য'তে যাওঁ খাবলৈ আহিলোঁ ইয়াতো কি খামনো সেইটো আপোনালোকক জনাই দিছোঁ ভালকৈ প্ৰথমতে মই ক'ত আছোঁ সেইটো জনাই দিওঁ মই আছোঁ আজি যোৰহাটত আজি মই আছোঁ শৰ্মা এডিকশ্যন মানে গম পালে শৰ্মা স্পেচিয়েল ইয়াত বনোৱা হয় এইটো তেওঁলোকৰ মেনুটো মই নামটো দেখাবলৈ আচলতে দেখালোঁ বাহিৰৰ গোটেই হেৰিটো দেখাম আপোনালোকক ক'ত আছে কি কথা গোটেইটো জনাম কিন্তু তাৰ আগত বলক এই শৰ্মা এডিকশ্যন যিখন মানে হেৰি ৰেষ্টুৰেণ্ট সেইখনৰ গোটেই পৰিৱেশটো ভিতৰৰ পৰিৱেশটো এবাৰ দেখাই দি তেওঁলোকৰ কিচেনত যাওঁ কিচেনত গৈ শৰ্মাৰ গোটেই ছেটআপটো এবাৰ আপোনালোকৰ ওপৰে দেখাবলৈ চেষ্টা কৰোঁ আৰু মই জানি বৰ বিশেষকৈ কি মছলা কি এইবিলাক কথা লৈ মই বৰ বেছি লাগি নাথাকোঁ যিহেতু খোৱাটো মোৰ মেইন কাম মই চেফ হ'বলৈ নিবিচাৰোঁ মই খোৱাটোৰ ওপৰতে ডিপেণ্ড কৰোঁ তো বলক মই আগত প্ৰথমতে আপোনালোকক গোটেই এই ৰেষ্টুৰেণ্টখনৰ ভিতৰ ভাগ আপোনালোকক ভালকৈ দেখাই দিওঁ আৰু তাৰ পাছত তেওঁলোকৰ যিখন কিচেন আছে সেইখনলৈ গৈ পেলাই শৰ্মাৰ গোটেই ছেটআপটো আপোনালোকক মোৰ এই ভিডিঅ'ৰ যোগেদি অকণমান দেখাবলৈ চেষ্টা কৰোঁ আৰু শৰ্মাটো অহাৰ পিছত খাই কেনেকুৱা হয়নো সেইটো জনাবলৈ চেষ্টা কৰোঁ এয়া হ'লগৈ শৰ্মা এডিকশ্যনৰ যিখন ৰেষ্টুৰেণ্ট ইয়াৰ ভিতৰৰ পৰিৱেশটো গোটেই দেখিছে কিমান ধুনীয়া চাফ চিকুণ এইটো 4জন বহিব পৰাকৈ টেবুল ইয়াত মেনু দিয়া আছে প্ৰত্যেকটা টেবুলত হেণ্ড বেচিন ৱাছ বেচিন এইফালে চব আছে দেখিছে গোটেই ছেটআপটো ইমান ধুনীয়া আপোনালোকে যদি ফেমিলি লৈ আহে ফেমিলি লৈ আহি খাব পাৰে অকলে ছিংগল ডাবল যেনেকৈ আহে ধুনীয়া এটা পৰিৱেশ মানে ইমান চাফ চিকুণ সেইটোৱে আচলতে ডাঙৰ কথা এটা হোটেলৰ কাৰণে এটা ৰেষ্টুৰেণ্টৰ কাৰণে ইয়াত তেওঁলোকে দেখিছে গোটেই কুশ্যন ছেটখিনি কিমান ধুনীয়াকৈ ইয়াত চাফ চিকুণকৈ থৈছে মানে গোটেই এটা ধুনীয়া পৰিৱেশ আপোনালোক আহিব পাৰে ইয়াত এতিয়ালৈকে আপোনালোকক মই ইমানটো ক'ব পাৰোঁ মানে অহাৰ পাছৰ পৰা 20% এতিয়ালৈকে মই ভাল পাইছোঁ ইয়াত আপোনালোকে আহিব পাৰে ইয়াত আৰু বাকীখিনি মই খোৱাৰ পাছত আপোনালোকক 100% ডিটেইলছ সহকাৰে ক'বলৈ চেষ্টা কৰিম বাহিৰৰ গোটেই ডিটেইলছখিনি আপোনালোকক মই দেখুৱালোৱেই এতিয়া মই জাষ্ট আপোনালোকক ছেটআপটো দেখাই দিছোঁ ছেটআপটো দেখাই দিয়াৰ মই গোটেই প্ৰচেছটো নেদেখাওঁ প্ৰচেছটো দেখাবলৈ আচলতে মোৰো ভাল নালাগে যিহেতু তেওঁলোকৰো এইটো এটা গোপনীয় কিছুমান হেৰি থাকে ইনগ্ৰিডিয়েণ্টছ থাকে সেইখিনি ময়ো মানে ডাইৰেক্ট অ'পেন কৰিবলৈ মন নাই জাষ্ট মই ছেটআপটো আপোনালোকক দেখাই দিছোঁ মই যিহেতু অৰ্ডাৰ দিলোঁ 149 ৰুপিছৰ স্পেচিয়েল শৰ্মা ৰোল তো মই জাষ্ট আপোনালোকক এবাৰ কিচেনৰ ছেটআপটো দেখাই দিছোঁ তেওঁলোক এতিয়াও ৰেডি নহয় কিন্তু মই অলপ সোনকালে আহি গ'লোঁ সোনকালে আহি যোৱাৰ কাৰণে তেওঁলোকে জাষ্ট এতিয়া ৰেডি কৰি আছে তথাপিও মোক তেওঁলোকে না বুলি কোৱা নাই হ'ব বুলি ক'লে তথাপিও মই জাষ্ট এবাৰ আপোনালোকক কিচেনৰ ছেটআপটো দেখাই দিছোঁ শৰ্মাটোনো কি বস্তু আৰু কেনেকৈ বনে জাষ্ট সেইটো দেখাই দিছোঁ আৰু বাকীটো মই মেইন পইণ্ট ডাইনিঙত গৈ পেলাই আপোনালোকৰ লগত বাকী কথাখিনি পাতিছোঁ ব'লক আগত এবাৰ শৰ্মাটোনো কি বস্তু আৰু কেনেকৈ বনেনো ছেটআপটো এবাৰ দেখাই দিওঁ শৰ্মা ৰোলৰ মেইন মানে যিটো বস্তু এইটোত কি থাকে এনেই নৰ্মেলি মিট থাকে ন চিকেন আচ্ছা চিকেন boneless থাকে ন এইবিলাক boneless এইবিলাক চিকেন এনেকৈ লগাই দিয়া থাকে এইটো ঘূৰি থাকে দেখিছে ছাইডত এইটো ষ্টিম এইটো ইলেক্ট্ৰিকেল হেৰি হয় এইটো ষ্টিম এনেকৈ উঠি থাকে এইটো বস্তুটো আপোনাক দেখাই দিব এইটো ঘূৰিব ন এইটো এনেকৈ ঘূৰাই থাকিব এইটো বস্তুটো সেইটো তেনেকৈ তন্দুৰী টাইপৰ হয় বস্তুটো তেনেকৈ বনে আৰু এইফালে আপোনালোক গোটেই ছেটআপটো দেখিয়ে আছে এইখিনি আছে এইখিনি কিচমিচ চিচমিচ চব আছে তেওঁলোক ৰেডি হোৱা নাই এতিয়ালৈকে তেওঁলোকে এতিয়াও সাৰ্ভ কৰিব পৰাকৈ কিন্তু মই আহিছোঁ যেহেতু খাম বুলি তেওঁলোকে কাস্টমাৰৰ মনটো ৰক্ষা কৰি আসলতে অলপ ৰেডি কৰি দিছে মোক
তেন্তে বলক প্ৰথমে গৈ এতিয়া ডাইনিঙত বহোঁ, তাৰপিছত শৰ্মা ৰোল দি আজি পেট পূজাটো কৰোঁ আৰু আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাম কেনেকুৱা হ'ল কি কথা, আৰু আপোনালোক আহিব লাগে না নালাগে সেইটো মই জনাই দিম। আৰু মই আগতেও কওঁ, মই যিটো ভিডিঅ' কৰোঁ একদম ফ্ৰী ফ্ৰেণ্ডলি কওঁ, ষ্ট্ৰেইট ফৰৱাৰ্ড কম, ভাল বেয়া যিহেতু মই খাইছোঁ মোৰ পইচা দি পেলাই, কোনো মোক ইয়াত তেওঁলোকে এড কৰিবলৈ মাতি অনা নাই। মই চাই খাবলৈ সোমাই আহিলোঁ, ভাল লাগিলে তেওঁলোকৰ ছেটআপটো বস্তুখিনি চাই। আৰু মই আগতে কওঁ, খোৱাটো যদি 50% ভাল হয়, তেওঁলোকৰ যিসকলে ইয়াত থাকে তেওঁলোকৰ আচাৰ ব্যৱহাৰখিনি ভাল হ'ব লাগিব, তেতিয়াই 100% দিব পাৰিম আমি। তেন্তে বলক এতিয়া আমি জেগাত বহোঁগৈ খাবলৈ। শৰ্মা ৰোলটো আহক, বাকী ডিটেইলছ আপোনালোকৰ। শৰ্মা এডিকশ্যনৰ যিটো মেনুটো মই এবাৰ আপোনালোকক দেখাই দিছোঁ খুলি পেলাই। তো দেখিছে ভেজ ষ্টাৰ্টাৰ আছে ইয়াত, গোটেই চিকেন ষ্টাৰ্টাৰ, ভেজ চুপ, নন ভেজ চুপ, এৰেবিয়ান শৰ্মা, ভেজ মেইন কোৰ্চ, ভেজ তন্দুৰী টিক্কা, নন ভেজ মেইন কোৰ্চ, এই গোটেই ডিটেইলছ আছে, আপোনালোকে আহিলে চাই ল'ব। ৰুটি ব্ৰেড দেখিছে, ছাউথ ইণ্ডিয়ান স্পেচিয়েল আছে, ৰাইচ, গোটেই আপোনালোকক ডিটেইলছটো চাই লওক। চি ফুড গোটেইখিনি আছে। অপেক্ষাৰ পাছত প্ৰায় 10-15 মিনিট অপেক্ষা কৰাৰ পাছত এয়া মোৰ আহি গ'ল আজি স্পেচিয়েল শৰ্মা ৰোল। এইটো অলৰেডি ফুল পেকড আছে, চাওঁচোন ইয়াৰ ভিতৰত কি ওলায়। দেখিছে এইটোৱে শৰ্মা ৰোল, এক ভিতৰত ফুল্লি পেক চিকেন আছে। আৰু গোটেই ইয়াত পিঁয়াজ চিয়াজ দিয়া নহয় নেকি দাদা? পিঁয়াজ নাথাকে ন? আচ্ছা আচ্ছা আচ্ছা, এটা ওৱান টাইমতে মেৰিনেট হৈ থাকে ন চব? নাই ন? আচ্ছা আচ্ছা ঠিক আছে। মই যিজন অ'নাৰ দাদাক সুধিলোঁ তেওঁক এইটো বস্তুটোৰ বিষয়ে, তেওঁ মোক কৈ দিলে এই শৰ্মা ৰোল যিটো, ইয়াৰ ভিতৰত কোনো পিঁয়াজ চিয়াজ বস্তুটো এড নাথাকে, অনলি চিকেনটো ওৱান টাইমতে মেৰিনেট কৰা হয়। মেৰিনেট কৰি পেলাই এইটো বস্তুটো একেবাৰে পেকড হয়। এইটো দেখিছে, এইটো পৰঠা, আৰু এইটো গোটেইটো মেৰিনেট কৰি পেলাই এইটো গ্ৰিল কৰি পেলাই মেচিনত, যিটো আপোনালোকক মই দেখাইছিলোঁ কিচেনত, সেই মেচিনটোতে অলৰেডি গ্ৰিল কৰি পেলাই আগতে মেৰিনেট কৰি পেলাই গ্ৰিলত হেৰি কৰি এইটো দেখিছে আৰু। বলক খাই পেলাই আপোনালোকক মই কৈছোঁ কেনেকুৱা কি কথা। মোৰো আগত খাই পোৱা নাই, যিহেতু শৰ্মা ৰোল মেলাই চেলাই পাওঁ, কিন্তু সেইখিনি খাবলৈ বৰ ভাল নালাগে। তাৰ বাবে মই আজি মনৰ পৰা ভাবি আহিছিলোঁ যে শৰ্মা ৰোল ক'ৰবাত পালে খাম, কিন্তু সেইদিনাখন মই মৰাণত গৈছিলোঁ। মৰাণত যাওঁতে শৰ্মা হাট বুলি এটা আছে, কিন্তু সেইটো বন্ধ হৈ গ'লগৈ, খাব নোৱাৰিলোঁ। তো আজি মোৰ সেই মনৰ আশাটো পূৰণ হ'ল, লগত এই ভিডিঅ'টোও বনাইছোঁ সেইকাৰণে। বলক ফাৰ্ষ্ট টাইম মোৰ লাইফত শৰ্মা ৰোলটো মই ট্ৰাই কৰি মই নিজেও ট্ৰাই কৰি চাওঁ কেনেকুৱা হ'ল, আৰু আপোনালোককো মই এই ভিডিঅ'ৰ যোগেদি জনাম। মই খাই পেলাই কেনেকুৱা পালোঁ কৈছোঁ আপোনালোকক। আমি যিটো সাধাৰণতে ৰোলবিলাক খাওঁ, সেই ৰোলখিনিত খুব মছলা ইউজ কৰে, যথেষ্ট মছলা পাতি এইবিলাক দি পেলাই, এই গ্ৰীণ ভেজিটেবলছ, আননেচেচাৰী কিছুমান গ্ৰীণ ভেজিটেবলছ দি পেলাই, মানে হেৰি চেৰি এইবিলাক বন্ধাকবি চান্ধাকবি, পিঁয়াজ চিয়াজ এগালমান দি পেলাই একদম মানে যিটো পেটৰ অসুখ কৰিবলৈ আৰু প্ৰয়োজন, মানে এক্সট্ৰা কোনো বস্তুৰ প্ৰয়োজন নাই, সেইটোৱে পেটটো বেয়া কৰি দিয়ে। কিন্তু শৰ্মা ৰোলটো এনেকুৱা এটা বস্তু, এইটো আপুনি খালে আপোনাৰ পেট বেয়া হোৱা চান্সটো, যিটো মানে আমি মেইনলি ভাবোঁ যে ফাষ্ট ফুড খালে পেটৰ প্ৰব্লেম হয়,
শৰ্মা ৰোলত মই নাভাবোঁ তেনেকুৱা কিবা আছে যদিও বাহিৰা যিবিলাক আমাৰ চাইনিজ ফাষ্ট ফুড সেইবিলাকৰ পৰা টোটেলি পাৰ্চেণ্টেজত মই বহুতেই কম এইবিলাকৰ কিন্তু যথেষ্ট কমপ্লিটলি জিৰ' কেমিকেল আৰু কমপ্লিটলি হাৰ্মফুল কোনো ধৰণৰ অইল বেছ নাই দাদাই কৈছে যে এইটো একদম কমপ্লিটলি জিৰ' কেমিকেল ফ্ৰী মানে আৰু একদম জিৰ' হাৰ্মফুল বস্তু কোনো ইয়াত মানে অইল তেল জাতীয় বস্তু ইয়াত ইউজ নহয় আৰু এইটো দেখাতে লাগিছে গোটেইটো একদম বইল টাইপ মানে আমি যোনটো সাধাৰণতে কওঁ বইল এইটো বইল টাইপ হয় মানে মই সেইকাৰণে খাই পেলাই প্ৰথম বাইটটোতে গম পালোঁ এইটোৱে মানুহক বৰ ক্ষতি সাধন নকৰে যিবিলাক আমি বাহিৰা চাইনিজ ফুড খালে পেটৰ প্ৰব্লেম হয় বা পেটৰ অসুখ হয় সেইবিলাকৰ কাৰণে এই বস্তুটোত মই অন্তত সিমানটো ক'ব পাৰোঁ যে এই প্ৰব্লেমখিনি ক্ৰিয়েট নকৰে তেন্তে ব'লক খাই শেষ কৰোঁ আৰু বাকীখিনি কথা আপোনালোকৰ লগত খাই শেষ হোৱাৰ পাছত পাতিছোঁ তেন্তে ব'লক আপোনালোকক আজি মই জনাওঁ যে এই স্পেচিয়েল শৰ্মা ৰোলটো খাই মোৰ কেনেকুৱা অনুভৱ আচলতে মই আগে পিছে খাই পোৱা নাছিলোঁ শৰ্মা ৰোলটো যিহেতু মই বিশেষ ভালকৈ আপোনালোকক ৰিভিউটো দিব নোৱাৰোঁ তাৰ বাবে মই দুখিত কিন্তু মোৰ ফালৰ পৰা যদি মোৰ ব্যক্তিগত মত যদি আপোনালোকে জানিব বিচাৰে মই এই শৰ্মা ৰোলক 100ৰ ভিতৰত 50 দিম 100ৰ ভিতৰত 50 দিম 50 মানে শৰ্মা ৰোলটোকে দিছোঁ আৰু তেওঁলোকৰ গোটেই ব্যৱহাৰ পাতি এইবিলাকৰ ওপৰত মই 30 দিম মানে টোটেল মই 100ত মানে যদি আপোনালোকক যিহেতু মই কৈছিলোঁ 50+50 ব্যৱহাৰৰ কাৰণে 50 আৰু খোৱাৰ কাৰণে 50% মানে টোটেল মানে 100ত মই তেওঁলোকক 80হে দিম 20% মোৰ খোৱা আৰু অলপ ব্যৱহাৰত 10% আৰু খোৱাত 10% মই কাট কৰিলোঁ লগতে এই ভিডিঅ'টোৰ শেষত মই তেওঁলোকৰ গোটেই ডিটেইলছসমূহ মই দি দিছোঁ চাই লওক আৰু তেন্তে ব'লক আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেন্তে মোৰ ভিডিঅ'টোক লাইক ভিডিঅ'টোত কমেণ্ট আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে ব'লক আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই